হেল্ল' ফ্ৰেণ্ডছ, আগন্তুক দিনত 32কে ভেকেঞ্চিৰ লগতে আন কম্পিটিটিভ এক্সামৰ উদ্দেশ্য আগত ৰাখি আমি লাষ্ট 8 মান্থৰ কাৰণে ফেয়াৰ্ছৰ চিৰিজ আৰম্ভ কৰিছোঁ আৰু এইটো চিৰিজৰ এইটো হৈছে 4 নম্বৰটো পাৰ্ট। আগত 3টা পাৰ্ট অলৰেডি আপলোড কৰা হৈছে, আপোনালোকে নিশ্চয় চাইছে আৰু যদি চোৱা নাই তেনেহ'লে আমাৰ প্লেলিষ্টত যাই চাই আহিব। কথা হ'ল ইয়াত জাষ্ট এইখিনি কুৱেশ্যন লোৱা হৈছে যিবিলাকৰ পৰীক্ষাত সোধাৰ বহুত চান্স, মানে 90% সম্ভাৱনা আছে এইবিলাকৰ পৰা। কাৰেণ্ট এফেয়াৰ্ছ সাধাৰণতে বহুত হয়, কিন্তু আমি চিলেক্টেড কেইটামান টপিক বা চিলেক্টেড কিছুমান কুৱেশ্যন পঢ়িম যিটো অল 8 মান্থ লাষ্ট 8 মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ ইয়াত ইনক্লুড হৈ থাকিব। আপোনালোকে আহক আমি আজিৰ ভিডিঅ'টো প্ৰথমটো কুৱেশ্যন চাই লওঁ। দ্য ICC T20 Women's World Cup begin in which country on 10th February 2023? 2023 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা কোনখন দেশত আৰম্ভ হৈছিল ICC T20 মহিলা বিশ্বকাপ? আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি অৰ্থাৎ সাউথ আফ্ৰিকা। কুৱেশ্যন নম্বৰ 2 আছে হুইচ টিম ৰ'ড ইণ্ডিয়াজ ষ্টাৰ বেটছমেন স্মৃতি মান্দানা ইন দ্য ফাৰ্ষ্ট ওমেন্স প্ৰিমিয়াম লীগ অকশ্যন? প্ৰথম মহিলা প্ৰিমিয়াম লীগ নিলামত কোনটো দলে ভাৰতৰ তাৰকা বেটছমেন স্মৃতি মান্দানাক ক্ৰয় কৰিছিল? এইটো IPL যিটো ওমেন্স IPL, এইটো বহুত ইম্পৰ্টেণ্ট, এইটো হোৱাৰ বহুতো চান্স আছে। ইয়াৰ লগত আৰু দুটা কুৱেশ্যন থাকিব চাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অৰ্থাৎ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰ। এইটো তাৰপিছত আছে 3 নম্বৰত হু হেজ বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন বলাৰ টু টেক 100 উইকেটছ ইন T20 ইণ্টাৰনেশ্যনেল? T20 ইণ্টাৰনেশ্যনেলত 100টা উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা বলাৰ কোন? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অৰ্থাৎ দীপ্তি শৰ্মা। নেক্সট চাওক 4 নম্বৰত আছে হুইচ ষ্টেট টপড দ্য মেডেল টেলি ইন দ্য খেলো ইণ্ডিয়া ইয়থ গেমছ? খেলো ইণ্ডিয়া ইয়থ গেমছৰ পৰা কুৱেশ্যন থাকে, লাষ্ট এক্সামতো আমি চাইছোঁ। আৰু খেলো ইণ্ডিয়া ইয়থ গেমছ 2022ত কোনখন ৰাজ্যৰ পদকৰ সংখ্যাত শীৰ্ষস্থান দখল কৰিছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰ্থাৎ মহাৰাষ্ট্ৰ। কুৱেশ্যন নম্বৰ 5 আছে হু হেজ টেকেন অথ এজ দ্য ফাৰ্ষ্ট উমেন মিনিষ্টাৰ অফ নাগালেণ্ড? নাগালেণ্ডৰ প্ৰথম মহিলা মন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছে? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ চলহা তৌনৌ ক্ৰুছে। কুৱেশ্যন নম্বৰ 6 ফাইন অফ ৰেজ 3.06 crores on which company? শেহতীয়াকৈ RBI কোনটো কোম্পানীক 3.06 কোটি টকাৰ জৰিমনা বিহিছে? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰ্থাৎ এমাজন। তাৰপিছতে কুৱেশ্যন নম্বৰ 7 আছে হু হেজ লঞ্চ দ্য মিছন হাৰ পেমেণ্ট ডিজিটেল ইন মাৰ্চ 2023? মাৰ্চ 2023 2023 চনৰ মাৰ্চ মাহত কোনে হাৰ পেমেণ্ট ডিজিটেল মিছন আৰম্ভ কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। Question number 8 what is the theme of International Women's Day 2023? আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হ'ল। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 2023 চনৰ বিষয়বস্তু কি? আৰু আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় আৰু এইটো কমন কুৱেশ্যন, গতিকে ইয়াৰ থিমছটো সোধাৰ চান্স আছে। গতিকে এই থিমছটো হৈছে এমব্ৰেছ ইকুইটি অৰ্থাৎ অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন বি দেখা পাইছে। কুৱেশ্যন নম্বৰ 9 আছে হুইচ টিম অন দ্য 76 এডিশ্যন টু দ্য সন্তোষ ট্ৰফি? সন্তোষ ট্ৰফিৰ 76 সংখ্যক সংস্কৰণত কোনটো দলে জয়লাভ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰ্থাৎ কৰ্ণাটক। আপোনালোকে কুৱেশ্যনবিলাক মনত ৰাখিব। কুৱেশ্যন নম্বৰ 10 আৰু ইয়াত আপোনালোকক একৈছ জনাম এনেকুৱা আমি লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগতে আসাম জিঅ'গ্ৰাফী অলৰেডি কমপ্লিট কৰা হৈছে আৰু ইয়াৰ ওপৰত মাৰাথন ক্লাছ এটা দিয়াৰ চেষ্টা কৰিম পৰীক্ষাৰ আগত। আৰু লগতে আসাম হিষ্ট্ৰী, লগতে আসাম এণ্ড ইটছ কালচাৰ ইত্যাদিৰ বিভিন্ন টপিক যিটো আমাৰ চিলেবাছ অনুযায়ী আমাৰ প্লেলিষ্টত আমি আপলোড কৰিছোঁ। আপোনালোকে এইটো কাইণ্ডলি যাই চাই আহিব যাতে আপোনালোকৰ প্ৰিপাৰেশ্যনটো আৰু ষ্ট্ৰং হয়। কুৱেশ্যন নম্বৰ 10 দ্য আসাম বাজেট 2023-24 ইজ অলছ' নন এজ? অসম বাজেট 2023 আৰু 24 আৰু কি নামেৰে জনা যায়? আৰু এইটো হৈছে অপশ্যন এ অৰ্থাৎ গ্ৰীণ বাজেট।
কুৱেশ্যন নম্বৰ 11 আছে মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা ইজ নন এজ মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা কি নামেৰে আৰু জনা যায় আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ হেল্থ ইঞ্চুৰেঞ্চ স্কিম। Next question number 12. What is the rank in the list of most polluted countries on the world air quality index? বিশ্ব বায়ুৰ সৰ্বাধিক প্ৰদূষিত দেশৰ তালিকাত ভাৰতৰ স্থান কি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰ্থাৎ 8। Question number 13. Who has launched the new artificial intelligence chatbot GPT-4? কোনে মুকলি কৰিছে নতুন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চেটবট GPT আৰু এইটো হৈছে ওপেন AI অপশ্যনবিলাক ইয়াত দিয়া হোৱা নাই। Question number 14. How many flagship schemes are mentioned in the Assam Budget 23-24? 2023 আৰু 24 চনৰ অসম বাজেটত কিমানখন ফ্লেগশ্বিপ আঁচনিৰ কথা উল্লেখ কৰিছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অৰ্থাৎ 18খন। আপন বাহন স্কিম হোৱাট পাৰ্চেণ্টেজ অফ ইণ্টাৰেষ্ট ৰিলেক্সেশ্যন কেন এভেইল গভৰ্ণমেণ্ট এমপ্লয়ী আপোন বাহন আঁচনিৰ অধীনত কিমান শতাংশ সুতৰ শিথিলতা চৰকাৰী কৰ্মচাৰীক লাভৱান কৰিব পাৰে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে 2% অৰ্থাৎ অপশ্যন চি। Question number 16. When is World Consumer Rights Day celebrated? বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় আৰু এইটো আমি জানো 15 মাৰ্চ অৰ্থাৎ অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। লগতে ইয়াৰ থিমছটো মনত ৰাখিব কাৰণ এইটোতো কমন কুৱেশ্যন কেতিয়া কোনটো পালন কৰা হয় কিন্তু ইয়াৰ থিমছ প্ৰতিটো ইয়াৰৰ থিমছবিলাক কি আছে এইটো মনত ৰখাটো বেছি জৰুৰী আৰু 2023 থিমছ আছিল এম্পাৱাৰিং কনজিউমাৰ্ছ এট দ্য স্পীড অফ ক্লিন এনাৰ্জি। তাৰপিছত নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 17 টু হোম ডিড প্ৰিচাইডেড মুৰ্মু প্ৰেজেণ্ট দ্য প্ৰেচিডেণ্টছ কালাৰ ৰাষ্ট্ৰপতি মুৰ্মুক কাক উপহাৰ দিলে ৰাষ্ট্ৰপতি ৰং আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ INS দ্ৰোণাচাৰ্য। Which team won the 69th edition of the বৰদলৈ ট্ৰফি কোনটো দলে বৰদলৈ ট্ৰফিৰ 69 সংখ্যক সংস্কৰণত জয়লাভ কৰে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অইল ইণ্ডিয়া FC অৰ্থাৎ অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু যদি ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। কুৱেশ্যন নম্বৰ 19 হু ইনাগ্ৰেটেড দ্য গজ উৎসৱ এট দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গজ উৎসৱ কোনে উদ্বোধন কৰিছিল আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে দ্ৰৌপদী মুৰ্মু অৰ্থাৎ ৰাষ্ট্ৰপতি আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। Question number 20 as is our last question. How many astronauts have NASA announced for its lunar mission Artemis 2? NASA চন্দ্ৰ অভিযান আৰ্টেমিছ 2ৰ বাবে কিমানজন মহাকাশচাৰীৰ কথা ঘোষণা কৰিছে আৰু ইয়াৰে যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত হৈছে 4 হৈছে শুদ্ধ উত্তৰ গতিকে অপশ্যন চি হ'ব ইয়াৰ ৰাইট এনসাৰ। ভিডিওটি সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ।